কি আমি ইমান বছৰে একেলগে পঢ়িলো, এতিয়াও আমি কলেজত একেলগে পঢ়ো। তোক মই বহুত দিন আগৰ পৰা ভাল পাই আছো। তোক মই জীৱনৰ সংগী কৰিব বিচাৰো। তই জানো মোৰ হবি? তই এইবোৰ কি কৈ আছ? তই মই একেলগে পঢ়িলো বুলি আৰু তোৰ লগত একেলগে অহা যোৱা কৰিলো বুলি কি তোক মই ভাল পাম নেকি? তই এই কথা মুখত আনিলি কেনেকৈ? তোক মই কেতিয়াও ভাল নাপাওঁ। ঐ, তই কি ভাবত ডুবি আছ? কি কব লগা আছে ক সোনকালে। নাই আজি নকওঁ দে, বেলেগ এদিন কম। হ'ব দে, বল তেনেহলে। বল। কিন্তু কিয় জানো তোক ভাল লগা হৈ গ'ল মই ক'বই নোৱাৰিলো, আৰু কেতিয়া তোৰ প্ৰেমত পৰিলো মই গমেই নাপালো। মই তোক বহুত ভাল পাওঁ। তই জানো মোৰ হবি? তই মোক সেই দৃষ্টিৰে চাৱ নেকি? কিন্তু মই তোক ভাল নাপাওঁ, বেলেগকহে পাওঁ। কি হয় নেকি? দে তেনেহলে। পাগল, তোকো মই কথা এষাৰ কম কম বুলি ঘৰতে কোৱা নাছিলো। তোকো মই ভাল পাওঁ বহুত বেছিয়ে, কিয় নাজানো। সঁচাই কৈছ তই? সঁচাই ইহঁতৰ মানে কিবা চলি আছে। ইহঁতৰ কথা মই ৰূপমক ক'বই লাগিব। বিবেক, পানী এগিলাচ লৈ আনিছো। গৈ আছো। আনিছ দে। সুৰেশ দেউ মাতিছিল। আমাৰ মাজনী উঠিল নে? সুৰেশ দেউ মাজনী কেতিয়াবা উঠে? আপোনাৰ ওচৰলৈ পঠাই দিম নেকি? নালাগে নালাগে, তোৰ যদি কামবোৰ শেষ হৈছে মোলৈ একাপ লাল চাহ লৈ আহিছো। হ'ব মই এতিয়া আনিছো। দেউতা? কলৈ যা? দেউতা, মই নেহাৰ ঘৰৰ পৰা আহিলো। তই যে কেইটাৰ কাম চাব লাগিব। যোৱাৰ আগতে এইটো ঘৰত দৰৱ হৈ আছো। ঐ, তই আজি ইমান দেৰিকে আহিলি যে কিয়? মই নেহাৰ তাত কলেজৰ প্ৰজেক্টৰ কাম কৰিম বুলি কৈ তোক লগ কৰিব আহিছো। তই এনেকৈ মিছাকৈ লগ কৰি থাকিবি নে মোক, নে ঘৰতো কবি? ঘৰত কবি, নহ'লে কোনোবা বেলেগে আহি তোক লৈ যাব। নাই তই জানই দেখোন মোৰ ঘৰৰ কথা। মা অবিহনে দেউতাই মোক কিদৰে ডাঙৰ দীঘল কৰিছে, আৰু দাদাই মোক সকলোখিনি অভাৱে পূৰণ কৰি আহিছে। তথাপিও তোৰ কথা মই দেউতাক কম, অলপতো ধৈৰ্য ধৰ। মই জানো, কিন্তু তই জানো বেলেগৰ হোৱাটো মই সহ্য কৰিব পাৰিম? মই নোৱাৰো। ধৈৰ্য ধৰিম, তই কচোন। হ'ব দে, সেইবোৰ এৰিলো এতিয়া। হ'ব দে, মই এতিয়া যাওঁ, নহ'লে দেউতাই গম পালে হ'ব আৰু। দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি লবা পাৰো বতৰা। কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে ধুৰীয়া। গানে গানে তুমি মোৰ, সুৰে সুৰে তুমি মোৰ, দূৰে দূৰে নৰবা মোৰ, পাওঁ যেন কাষতে মোৰ, তেজে তেজে তুমি মোৰ হোৱা জুৰীয়া। ঐ ৰূপম, ক'ত আছ? হেল্ল' ৰূপম, ক'ত আছ তই?
এই তোৰ ভণ্টি জোনাকী আৰু মিন্ময়ৰ লগত কিবা চলি আছে নেকি? মানে মই সিহঁত দুয়োকে আজি একেলগে কথা পাতি থকা দেখিছিলোঁ। কি কি কৈছ তই? তাতে আৰু গাভৰু ছোৱালী, তেতিয়া কি হয়তো ঠিক নাই। তোক মই আৰু বন্ধু হিচাপতে ক'লো, তই আৰু মোক ভুল নুবুজিবি। ঠিক আছে, হ'ব দে, তই অলপ নজৰ দিবি। ঠিক আছে দে। ঐ বল যাওঁ বল। তই কলৈ গৈছিলি? নেহাৰ ঘৰলৈ। এইটো কি তেনেহ'লে? নেহাৰ ঘৰ তাত নেকি? তোৰ আৰু মিন্ময়ৰ মাজত কি চলি আছে ক? নাই, একো চলা নাই। মই তাক কিবা এটা চুপ থাক, তই দেউতাৰ মান সন্মান চব শেষ কৰি পেলালি। কি হ'ল তাতে? মই তাক ভালহে পাওঁ, একো ভুল কৰা নাই নহয়। তাৰ সন্মানক আঘাত দিবলৈ ঐ ছোৱালী, তোৰ বন্ধু নে প্ৰেমিক মিন্ময় কেনে আছে অ? সিদিনা লগোৱা জুইকুৰা পিছে নুমাল নে নাই? সিদিনা দাদাক মানে মোৰ আৰু মিন্ময়ৰ কথা লগোৱা মানুহজন তয়ে। তোৰ দাদাই অতি শীঘ্ৰে মোৰ তাতে তোক বিয়া দিব। তই আৰু আমাৰ মাজত নোসোমাবি। জোনাকী, বল আমি যাওঁ। এই পাগলটোৰ লগত পাগল হৈ একো লাভ নাই। আহ। দেউতা, কি হৈছে ইমান দাঁত মই আহিছো? আমি জোনাকীৰ বিয়া অতি সোনকালে পাতি দিব লাগিব, নহ'লে তাই আৰু মৃন্ময় কি কৰে একো হিচাপে হ'ব নহয়। পানী কৰিব নালাগে, তাইক মই বুজাম। ল'ৰা চালে ভাল ল'ৰা চাব লাগিব, যাতে মাজনী সুখত থাকে। ল'ৰা মই চাম, তাইক বুজাই একো লাভ নাই। কোৱাচোন তই ইমান কম খং নকৰিবি। মই আহি আছো ৰবা। কৃষ্ণ, কি কৰি আছ? মোক মিক্সাৰ 2 পেকেট দেচোন। কি মোক মিক্সাৰ 2 পেকেট দে। কোনটো পেকেট লাগব? 2 পেকেটে দে। মাংস অকমান আনিছিলো, 2 পেকেট মছলা দেচোন। চিকেন মছলা আৰু মিট মছলা। কি কি চিকেন আৰু মিট দিবি 2 পেকেট দে। পইচাটো মই পিছত দিম দে, লিখি দিবি তই। ঠিক আছে দে। মই শুনছোন বাপৰে, তাৰ ঘেক মাতৰ দে। ক কি হৈছে? কথা এটা আছে। কি কথা আছিল? মই বাহিৰত যাই দে দে, জলদি আহ। বহি লৈছো। দে দে, তই বহ, তই বহি ল।
তই খবৰ পাইছ না নাই কি খবৰ অ? জোনাকীৰ চোন বিয়া হা কি ক তই? জোনাকীৰ বিয়া কাৰ লগত? তাৰ ককায়েকে চোন চাকৰি কৰা ল'ৰা চাই কি ক তই? সেইটো মই শুনিছো জলে তই পলাই লৈ আতাই চন্দ্ৰ আহিছে হ'ব পুৰা গান গোৱালৈকে জোনাকী বিয়াই হৈ যাব বেলেগৰ লগত। নহয় দেচোন দে কি কৰিব পাৰো মই ভাবি চাম। যা তয়ো মোক অকলশৰীয়া কৰি যাব লাগিলি ন? নহয় অ' দাদাই একো কৰিছে, মই এতিয়া কি কৰিম তয়ে কৰা। মোক এনে মই থাকিব জোনাকী শুনচোন, নহ'লে আমি এটা কাম কৰোঁ ব'ল, কি কাম? আমিতো পলাই বিয়া পাতো। বল যাওঁ। Almost creating a low process of দাদা ভণ্টি তই এইবোৰ কি কাম কৰিলি? তোৰ এতিয়াও সময় আছে, তই মোৰ লগত ঘৰলৈ উভতি ব'ল ভণ্টি। তোক ইয়াতকৈ মই ভালদৰে চাই বিয়া দিম। নালাগে, মই মৃন্ময়ৰ বাহিৰে কাৰো লগতে বিয়া নহয়, মই ইয়াৰ লগতে সুখী হ'ম। ব'লা আমি ইয়াৰ পৰা যাওঁ। যা, তোক মই এদিন চাই ল'ম মৃন্ময়, আৰু তই এদিন বৰ বেয়াকৈ পস্তাবি, চাই ল'বি। তুমি আগত ব'লা। তহঁত আহিছ আহ দেৱ মাজনীহঁত আহিছে। বহা বিবেক এফালে আহিবিছো। সুৰাদেৱ মাতিছিল। ইহঁত আহিছে, ইহঁতক ইমান দিছো। বিবেক কিন্তু লৈ যাবচোন, সেইটো কৈ লৈ আহিব। অলপ
জানো অলপ পাইছো ন ভাল তুমি ভালে আছো নে মাজনী আছে দেউতা দাদা ক'লৈ গ'ল কি বজাৰৰ পিনে গৈছে আহিব হৈছে ন দেউতা দেউতা আরে তহঁত তহঁত ইয়াত কিয় আহিছ দাদা আমি দেউতাৰ খবৰ ল'ব আহিছোঁ নামাতিবি তই মোক দাদা বুলি তই আমাৰ বাবে সিদিনাই মৰি গৈছিলি গুচি যা ইয়াৰ পৰা তই এতিয়া দাদা তেনেকুৱা ল'ব নিচিনা আমাৰ কথাটো শুনিব লগা নাই তোক আজি মই আগতে তোৰ ভনিয়াৰা আছিল এতিয়া মোৰ তাই পত্নী হয় তই একো কৰিব নোৱাৰ তাইক বলা ইয়াৰ পৰা আমি যাওঁ যা যা এতিয়া ওলাই যা মোৰ ঘৰৰ পৰা তহঁত এইটো ভাল কাম নকৰিলি দেই একো বেয়া কাম কৰা নাই সিহঁতক এই ঘৰত মই কেতিয়াও স্থান নিদিওঁ যা। হেল্ল' দাদাৰ কি হৈছে ৰবাচোন তুমি এনেকৈ ভাঙি নপৰিবা মই মৃন্ময়ৰ লগত কথাটো আলোচনা কৰি চাওঁ সি কি কয় ফোন কৰি আছো মই হেৰি শুনিছে অ এইফালে আহকচোন গৈছো ৰবা কিয় ইমান আনালিকৈ মাতি আছা আপুনি বহি লওকচোন লোৱা এইটো লোৱা কি হ'ল কোৱাচোন কিয় ইমান আনালিকৈ মাতি মানে দাদাই কি তাক তাক মই কেতিয়াও সহায় কৰিব নোৱাৰো সি যেনেকে মৰে সি এনেকুৱা নকৰিব নোৱাৰো তাক মই একো সহায় কৰিব মোৰ বাবে এইখিনি সহায় কৰক তুমি যি কৰা কৰি থাকা নোৱাৰো মই এইবিলাক কৰিবলৈ নাপাও ঘুমাইছে থাকো বাহিৰা আহিছে দাদা অ দাদা দাদা বিবেক বিবেক এইফালে আহিছো তই ইয়ালৈ কিয় আহিছ মই ইয়াৰ পৰা গুচি যাম তোৰ খবৰ ল'বহে আহিছো নালাগে তই মোক খবৰ ল'ব তোৰ কাৰণে আজি মোৰ এই অৱস্থা হ'ল আৰু আজি তই মোৰ খবৰ ল'ব আহিছ গুচি যা ইয়াৰ পৰা তই মোৰ চকুৰ আগৰ পৰা এতিয়াই গুচি যা নাজানকে বহুত ডাঙৰ ভুল এটা কৰি পেলাইছো ভূত কি ভুল দেউতা যিজন মানুহক তই ঘৰৰ পৰা উলিয়াই পঠালি শুন তোৰ জীৱন কোনে বচাইছে সেয়া আন কোনো নহয় ধীৰে ধীৰে হেৰাই যায়
ধিমিকি জ্বলে শেৱালি যেন তৰালি চাব খুজিও নেদেখো মই ক'তে বা চাওঁ লগৰ তুমি নেচাওঁ তোমাক এবাৰো নেচাপো কাষ এধানো